মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই অৰূপৰ আবেদন পাত্ৰী থকা ক্ৰিয়াকলাপখিনি বুজাই দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ক্লাছত মই 2টা ক্লাছ কৰিছোঁ। তোমালোকে সেই 2টা ভিডিঅ' চাবা, তেতিয়াহ'লে ভালদৰে বুজি পাবা। আহাচোন আজি তাৰ পিছৰখিনি আমি আলোচনা কৰোঁ। ইয়াৰ পিছত কি দিয়া আছে চাওঁ। তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি শ্ৰেণী বিভাজন কৰি লিখা। উদাহৰণ, তোমালোকে জানানে ছাত্ৰ ছাত্ৰীসকল কাল কেই প্ৰকাৰ আৰু কি কি? কাল 3 প্ৰকাৰ: অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল। অতীতত যিটো কি হৈ গ'ল সেইটো আছিল অতীত কাল। বৰ্তমান যি আমি কৰি আছোঁ বা হৈ আছে সেইটো হ'ল বৰ্তমান, আৰু ভৱিষ্যতে যিখিনি হ'ব বা কৰিম বুলি ভাবিছোঁ সেইটো হ'ল ভৱিষ্যৎ কাল। অতীত কাল: মনিকা কালি স্কুললৈ আহিছিল। বৰ্তমান কাল: মই কিতাপ পঢ়োঁ। ভৱিষ্যৎ: মই কাইলৈ গুৱাহাটীলৈ যাম। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল কালৰ পাৰ্থক্যখিনি? আহাচোন তাৰপিছত কি দিয়া আছে চাওঁ আমি। তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদৰে পূৰোৱা। ক, যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ। মই ইয়াতে লিখিয়ে থৈছোঁ, মই পঢ়ি গৈছোঁ, তোমালোকে শুনি যাবা, তাৰপিছত সুন্দৰকৈ লিখি ল'বা। আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল। মাজে মাজে আমি গান গাই ফূৰ্তি কৰি আৰু কৌতুক শুনি গৈছিলোঁ। তাৰপিছত 6 নম্বৰত আছে, পছুৱা বতাহ বলিছে, সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। এটা হ'ব আছে। তোমালোকৰ কেইজনমানে হাইগুডু খেলি আছে। আন কেইজনমানে চিলা উৰাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে। আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। গ নম্বৰত আছে, মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে আহিব। আহোঁতে মোলৈ লাড়ু পিঠা আনিব। ছাত্ৰ ছাত্ৰীসকল মই ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে এয়া লক্ষ্য কৰিছানে যে খালী ঠাইখিনিত কোনটোত কি হ'ব তোমালোকে চাই কেনে ধুনীয়াকৈ কিতাপত লিখি ল'বা। গম পাইছানে? এই বাক্যবোৰ প্ৰথমতে কি দিছে, যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ, মানে এইটো অতীত কালত দিছে, হয়নে নহয়? অতীত কালৰ বাক্য কেইটা গৈছিলোঁ, গৈছিল, কৈছিল, হয়নে নহয়? তাৰপাছত সতত চোৱা, পছুৱা বতাহ বলিছে, বলি আছে বৰ্তমান, সেইটো হ'ব বৰ্তমানত। তাৰপিছত গৰখীয়া ল'ৰাই কি কৰিছে, খেলি আছে, বৰ্তমান খেলি আছে বুলি কৈছে। চিলা উৰুৱাই আছে বুলি কৈছে, এইবিলাক হ'ব বৰ্তমানৰ কাল, বৰ্তমান কাল। তাৰপিছত যে মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব, যোৱা নাই, কেতিয়া যাব? ভৱিষ্যতে যাবহে, মানে আগলৈ যাব। এতিয়া কাইলৈহে যাম বুলি কৈছে, কিন্তু যোৱা নাই, সেইটো হ'ব ভৱিষ্যৎ কাল। গম পাইছেনে ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত এক্টিভিটি কি আছে চাওঁ আহাচোন আমি। শব্দ সাজি বাক্য ৰচনা কৰা। ইয়াতে ন লগত ৰূপটো লগাই কি হ'ব? নৰূপ, মানে ইয়াতে কি হ'লে নৰূপ নিলিখি অৰূপ। অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল। তাৰপিছত অসহ্য, লগাই মানে বাক্যখিনি পূৰ কৰিব লাগে। অসহ্য মানে যে সহ্যৰ সীমা যেতিয়া আমাৰ পাৰ হৈ যায় তেতিয়া কি লাগে, আমাৰ অসহ্য লাগে বহুত। কেতিয়া আমাৰ অসহ্য লাগে? মই কি লিখিছোঁ, গৰমত বৰ অসহ্য লাগে, লাগেনে নাই? তোমালোকে বেলেগ বেলেগ বাক্যও লিখিব পাৰা, মই এইখিনি লিখি দিছোঁ। তোমালোকে যদি আৰু বেলেগ লিখিব পাৰা খোজা বা এইটোহে মই লিখিম, তেনেহ'লে লিখিব পাৰা। মই মাত্ৰ তোমালোকে বুজি পাবলৈ লিখি দিছোঁ। চোৱাচোন, অখাদ্য খালে বেমাৰ হয়। অসুখ, ৰামৰ 4 দিন ধৰি অসুখ হৈ আছে। অমিল মতবাদে বিভেদৰ সৃষ্টি কৰে। অনুগ্ৰহ কৰি, এবাৰ অনুটো লগাই লিখিব লাগে। অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটা ছুটি মঞ্জুৰ কৰে যেন। উপস্থিত, অনুপস্থিত, হৰি বিদ্যালয়ত আজি অনুপস্থিত। অনুৰূপ, এই চিত্ৰখনৰ অনুৰূপ চিত্ৰ এখন অংকন কৰিবলৈ চেষ্টা কৰাচোন। অনুমান, মোৰ হাতত থকা গুটিখিনি কিহৰ? অনুমান কৰাচোন। উচিত, অনুচিত, গছ গছনি যধে মধে কটা অনুচিত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয়
বাক্যকেইটা বুজি পাইছা তোমালোকে সুন্দৰকৈ বহি লিখিবা। ইয়াতে পাঠটো অৰূপৰ আবেদন পাঠটোত আমি কি শিকিলোঁ যে আমি স্কুলত ছুটি ল'বলগীয়া হ'লে কিদৰে আবেদন লিখিব লাগে সেই কথা শিকিলোঁ। তোমালোকেও কি কৰিবা, আবেদন কেনেকৈ লিখে সেইটো শিকি ল'বা, কাৰণ পাঠটোত বুজি পাইছা। তাৰোপৰি আমি চিঠি আৰু আবেদনৰ মাজত থকা পাৰ্থক্যখিনি শিকিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনি আছিল এই পাঠটোৰ ক্ৰিয়াকলাপ, আৰু ইয়াৰ নেক্সট ক্লাছত মই ইয়াৰ পিছৰ পাঠটি পঢ়াম। আজি অৰূপৰ আবেদন পাঠভিত্তিক যিখিনি ক্ৰিয়া বৰ্তমান শেষ হ'ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আৰু কিবা বুজি নোপোৱা আছে তেন্তে মোক কমেণ্টত জনাবা, মই তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, আৰু যদিহে মোৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।